আজি মমতাৰ চিঠিৰ সৈতে এটা আমি অনুষ্ঠান কৰিলোঁ। অনুষ্ঠানটো খুব সোনকালে আপোনালোকে ND24ত চাবলৈ পাব। মই প্ৰথমে আপোনালোক চিনাকি কৰাই দিছোঁ। এখেত হৈছে সকলোৱে চিনি পায়, মই তথাপি আকৌ এবাৰ কৈ দিছোঁ গোবিন্দ দাসদেৱ। তেখেত খুব এগৰাকী ভাল অভিনেতা, আপোনালোক সকলোৱে জানে। মমতাৰ চিঠিত আপোনাকো নিশ্চয় চাবলৈ পাব। আমি ধন্যবাদ জনাইছোঁ। আৰু উপস্থিত আছে মমতাৰ যিটো চৰিত্ৰ, মুখ্য চৰিত্ৰত অভিনয় কৰিছে গীতাঞ্জলি শইকীয়া বা। নমস্কাৰ। আৰু লগতে মই নামটো কৈয়ে নিদিওঁ, কাৰণ দৰ্শকে মোক গালিহে পাৰিব, তাই চিনাকি কৰি দিবলৈ আহিছে। আপোনালোক ছবি গৃহলৈ আহক, মমতাৰ চিঠি মনে প্ৰাণে সাৱটি লওক। ধন্যবাদ। ধন্যবাদ জনাইছোঁ। আৰু মল্লিকা বা। নমস্কাৰ। আপোনালোকে এটাই আহ্বান জনাওঁ, মমতাৰ চিঠি চাবলৈ হয়। একেবাৰে প্ৰেম লগা মিঠা অনুভূতি এটি বুকুৰ মাজত লৈ আপোনালোকে চিনেমা হলৰ পৰা ওলাব পাৰোঁ, এইখিনি মই আপোনালোকক কথা দিলোঁ। আৰু এখেত হৈছে যিগৰাকী মূল ব্যক্তি, পৰিচালক নিৰ্মল দাসদেৱ। মমতাৰ চিঠি চাওক, খুব ৰং মনে আহি খুব ভাল অনুভৱ এটা লৈ পেলাই ঘৰলৈ উভতি যাওক। ৰত্না বা। নমস্কাৰ। সকলো অসমীয়া ছবি চাওক, আমাৰ মমতাৰ চিঠিখনো চাওক। ছবিগৃহত চলি আছে, আপোনালোকক সকলোকে মই অনুৰোধ জনাইছোঁ, মমতাৰ চিঠি চাওক আৰু অসমীয়া চলচ্চিত্ৰ উদ্যোগটো জীয়াই থকাত সহায় কৰক। ধন্যবাদ। ছবিখনো আপোনালোকে চাব আৰু মোৰ সৈতে কথন বিক্ষণ যিটো অনুষ্ঠান, সেই অনুষ্ঠানটিও আপোনালোকে চাব। তাত আমি মমতাৰ চিঠিৰ এই পৰিয়ালটোৰ সৈতে এটা অনুষ্ঠান কৰিছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে সেই অনুষ্ঠানটি চাব। ধন্যবাদ।